हेलो फ्रेंड्स की खबर आमार चैनेलर अन्य এটা ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আসলতে ভিডিওটো কৰা বহুত দিনেই হ'ল, বহুত দিন মানে এমাহে হ'ল। আমাৰ পাপাৰ সমহীয়া শ্ৰাদ্ধ আছিলে, তাকে ভাবিলো ভিডিওটো আপোনালোকৰ লগতো শেয়াৰ কৰো। আমাৰ ইয়াতনো কি নিয়ম হয় আসলতে। এয়া সকামৰ বাবে লিনিয়ে বনাই আছে ইডলি, মিঠা ইডলি হয়। আৰু ময়ো বনাইছিলোঁ বাৰু, চুজিৰে এনেকৈ পিচ পিচকৈ কাটি কিনি বনাইছিলোঁ। এইফালে আমাৰ আকৌ বামুণীয়া নিয়ম হয় আমাৰ এইফালে। আপোনালোকৰ তাত বাৰু কি নিয়ম হয় জনাবচোন দেই। এইফালে দেখিছেনে বামুণ আহিলে, বামুণৰ কামো এইফালে কৰি আছে। আমি দেও বুলি কওঁ তেওঁক বাৰু। এইফালে আমাৰ পুতুৱে পূজা কৰি আছে। আমাৰ যিকোনো আমাৰ ঘৰত যদি কিবা পূজা পাৰ্বণ হয়, আমাৰ এখেতকেই মতা হয়, এইজন দেউকে মতা হয়। এইফালে নিয়ম কিছুমান কৰা হৈছে। আমি সকলোৱে এইফালে সান্তনি পানী লৈছোঁ, যিহেতু ছমাহ হৈ গৈছে। আমাৰ ইয়াত আকৌ বামুণৰ কাম নহ'লে নহয়। এইফালে ভকতো আহি গৈছে। আমাৰ ইয়াত কমলাবাৰী নামঘৰৰ এওঁলোক ভকত হ'লেহে আমাৰ ঘৰত কিবা এটা হয়। আচলতে পাপাৰ সকামতো এওঁলোকে বহুত বেছি সহায় কৰিলে আমাক, যিহেতু আগতে আমাৰ ঘৰত কিবা এটা পাতিলে এওঁলোকেই কৰে। এওঁলোকে আমাক আচলতে বহুত বেছি সহায় কৰে আৰু সকাম চকাম পাতিলে। এইফালে আমাৰ মাও আহি গ'ল সকাম বুলি জাগুনৰ পৰা। ৰাতিপুৱাই পালেহি, দেখিছেনে 9টা বজাতে ৰাতিপুৱা বেজেৰীজনী আহিছে। মাকো চাহ দি ল'লোঁ। আৰু এইফালে আমাৰ পিংকিৰ বায়েক আৰু পিংকিৰ ভনীয়েকো আহিছে, আৰু মুনুও পালেহি, আহি চাহ খাই আছে তাহাঁতি চবে। পিংকি আকৌ আজি বাহিৰলৈ যাব নোৱাৰে, তাই সেইকাৰণে ৰুমতে বহি আছে। আৰু আমি গোটেইকেইজনীয়ে ৰুমতে বহি বহি লেকচাৰ দি আছোঁ। আৰু এইফালে ভকতে নাম গাই আছে। নাম শুনিবলৈ আচলতে মোৰ খুব ভাল লাগে। এই বৌ দুজনী দেখিছেনে বাৰু, এওঁলোকে আমাক বহুত সহায় কৰি দিয়ে সকাম চকাম পাতিলে। এইফালে নামৰ সেৱা ল'লোৱে আমি, প্ৰসাদ বিতৰণ হৈ গ'ল। আমাৰ এজনী খুৰী হয়, জেঠাই হয়, আৰু গোটেইখিনিয়ে বহি কিনি প্ৰসাদ খাই আছে। পাপাৰ সমহীয়াৰ আজি শ্ৰাদ্ধ কৰিছিলে, সেয়া সকাম দেখিছে, ঘামিটোতে অৱস্থাই নাই একেবাৰে সেৱা কৰি কৰি। এয়া এজনীয়ে একেবাৰে হেৰিতে লৈ আছে। সকাম থাকিলে আৰু আমি প্ৰসাদ খাই আছোঁ এতিয়া। সেয়াই আৰু আমি গোটেইকেইজনে তলতে বহি একদম প্ৰসাদ খাই আছোঁ, আৰু তলতে গোটেই লৈ মেলি। আমাৰ প্ৰসাদৰ লগতে আমাৰ জলপানো খুওৱা হৈছিলে। ম'হৰ গাখীৰ কোমল চাউলৰ জলপান কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন দেই। মোৰ কিন্তু খাই খুব বেছি ভাল লাগে। কোমল চাউল আৰু ম'হৰ গাখীৰৰ দৈ খাবই লাগে আৰু। পাপাৰ সকামত আমাৰ মাহেকীয়া যিটো সকাম হয়, তাত আকৌ বেছিকৈ দৈ খাবই নোৱাৰিলোঁ। শিৱসাগৰৰ পৰা দৈ অনা হৈছিলে যদিও যিমানে কাহ হৈ আছিলে, মোৰ মাত ভাগি অৱস্থা নাছিলে, সেইকাৰণে দৈ খাব নোৱাৰিলোঁ। এতিয়াই আৰু খাই লৈছোঁ ভালকৈ। তেতিয়াহ'লে ভিডিঅ'টো এতিয়ালৈ সামৰণি মাৰিছোঁ। সকামো শেষ হ'ল। নেক্সট ভিডিঅ'ত আপোনালোকক অতি সোনকালে লগ পাম। তাৰ আশাৰে বাই বাই।